ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক দেখাই দিওঁ কেনেকৈ ইয়াত ফলোৱাৰ্ছ আহি লৈছে। চাই লওক, কোনো ধৰণৰ ফেক ভিডিঅ' বনাই থকা নাই মই। ইয়াত আপোনালোকে কোনো ধৰণৰ ফ'ল' বেক কৰিব নালাগে। ইয়াত নিজে খালি আপোনালোকে লগ ইন কৰিব, তাৰপিছত নিজে ফ'ল' হৈ থাকিব। আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। আপোনালোকে চাই থাকক মই কি দেখাইছোঁ, তেনেকৈ কৰিলেই হৈছে। প্ৰথমত আপোনালোকে এপটো লগ ইন কৰি ল'ব, কোনো ধৰণৰ ফেক আই ডি দি পেলাই। আপোনালোকে ইয়াত ৰিয়েল আই ডি নিদিব, ফেক আই ডি দিব। ইয়াত লিখা আছে তিনিটা অপশ্যনতে, য'তে আপোনালোকে লগ ইন কৰি ল'ব পাৰে। ওপৰত লিখা আছে গিৰিজ, তাত আপোনালোকে আপোনালোকৰ ফেক আই ডি দি পেলাই লগ ইন কৰি ল'ব। তাত মই কৰি লওঁ। তাৰপাছত আপোনালোকে ইয়াত আপোনালোকৰ মৰ্জিমতে ফলোৱাৰ্ছ কৰাই থাকিব পাৰিব। ইয়াত মই লগ ইন কৰি লওঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকক যদি এপটো লাগে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিম। তাত গৈ পেলাই আপোনালোকে মোক মেছেজ কৰিব। যদি লাগে আপোনালোকে তেতিয়াহ'লে মোক আপোনালোকৰ জিমেইল আই ডিটো দিব, মই আপোনালোকক তাত চেণ্ড কৰি দিম। কাৰণ আপোনালোকক যদি মই এনেকৈ দিওঁ, আপোনাৰ ব্ৰাউজাৰত গৈ পেলাই ইনষ্টল কৰিব নোৱাৰিব এপটো, বহুত কষ্ট আছে। সেইকাৰণে মই আপোনালোকক ডাইৰেক্ট এপটো চেণ্ড কৰি দিম। চৰি ফ্ৰেণ্ডছ, ইয়াত বহুত জোৰছে বৰষুণ দি আছিলে, সেইকাৰণে বহুত আৱাজ দি আছিলে, ভিডিঅ'টো বনাব পৰা নাই। এতিয়া বৰষুণটো কমিছে, অলপ বনাওঁ। ইয়াত আপোনালোকৰ ফলোৱাৰ্ছ লাগে, ওপৰত লিখা আছিলে ফলোৱাৰ্ছ, ভিউজ চব ল'ব পাৰিব। য'তে যি লাগে আপোনালোকে ল'ব পাৰিব। আমাক এতিয়া ফলোৱাৰ্ছ লাগে, সেইকাৰণে ফলোৱাৰ্ছত প্ৰেছ কৰি পেলাই তলত আপোনালোকৰ যোনটো আই ডিত ফলোৱাৰ্ছ লাগে সেইটো লিখি দিব। মোৰ এইটো ৰিয়েল আই ডি হয়। মই ইয়াত চাই লওক মোৰ কিমান ফলোৱাৰ্ছ আছে। এবাৰ ৰিফ্ৰেছ কৰি লওঁ। 391। চাই ল'ব, আপোনালোকে টাইমো চাব পাৰে। চাব বিচাৰে যদি চাব পাৰিব। এইটো ইয়াত আহি যাওঁ। ইয়াত আমি এতিয়া ষ্টাৰ্ট কৰি দিওঁ। ইয়াত দেখাই আছে এতিয়া 2 মিনিট লাগিব। 2 মিনিটত 15টা চেণ্ড কৰিব। ইয়াত আপোনালোকে 15টা কৰি ল'ব পাৰিব। মানে 15টা এতিয়া ল'লে, তাৰপিছত আকৌ 10 মিনিটৰ পাছত আকৌ 15টা, আপোনালোকৰ যিমান মৰ্জি। গোটেই দিনটোত আপোনালোকে যদি ভাবে 1K কৰি দিম, তেতিয়াহ'লে 1K কৰি ল'ব পাৰিব। আপোনালোকৰ মৰ্জিমতে ফলোৱাৰ্ছ বঢ়াই থাকিব পাৰিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো, তেতিয়া যদি নতুন ভিডিঅ' আনো সোনকালে পাব আৰু আপোনালোকে এপছৰ লাভ উঠাব পাৰিব। যদি মই এতিয়া ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে 2-3 মাহৰ পাছত চাই আছে, তেতিয়াহ'লে এপটোৱে কাম কৰিব নে নকৰে নাজানো, কিন্তু এতিয়া গেৰেণ্টি দিম এতিয়া কাম কৰি আছে এপটোৱে। আৰু আপোনালোকৰ কোনো ধৰণৰ আই ডি বেন নহয়, এইটোত চিন্তা কৰিব নালাগে। ছাবস্ক্ৰাইব কৰিব। বহুত কষ্টত ভিডিঅ'টো বনাওঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু এপটো যদি লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত আপোনালোকৰ ইমেইল আই ডিটো চেণ্ড কৰিব, ডাইৰেক্ট এপটো চেণ্ড কৰি দিম। এপটো কোনো ধৰণৰ ফেক নহয়, আপোনালোকৰ কামত দিব। একো কৰিব নালাগে, খালি লগ ইন কৰি থৈ দিব আৰু 15-10 মিনিটৰ পাছে আপোনালোকৰ মৰ্জিমতে ফলোৱাৰ্ছ ল'ব পাৰিব। কোনো ধৰণৰ ফ'ল' বেক একো কৰিব নালাগে, খালি মোবাইলত আপোনালোকৰ এপটো ৰাখিলেই হৈছে। আৰু আপোনালোকক দেখাই আছোঁ এতিয়া কেনেকৈ মোৰ ফলোৱাৰ্ছ বাঢ়ি আহি আছে। এয়া চাই লওক, ফলোৱাৰ্ছ আহিব ধৰিছে। 391 আছিলে, এতিয়া 394 হৈ গ'ল। ফলোৱাৰ্ছ আহি আছে, ৰিফ্ৰেছ কৰি থাকোঁ। এয়া চাই লওক, 2 ছেকেণ্ড, 20 ছেকেণ্ড, 29 ছেকেণ্ড। এয়া নতুন ফলোৱাৰ্ছ আহি আছে। এয়া চব ৰিয়েল ফলোৱাৰ্ছ, ফেক নহয়। এয়া ফলোৱাৰ্ছ আহি আছে। মই কোনো ফেক ভিডিঅ' বনাই থকা নাই আপোনালোকৰ কাৰণে। ৰিফ্ৰেছ 399 হৈ গ'ল। এয়া ফলোৱাৰ্ছ আহি আছে, নতুন ফলোৱাৰ্ছ 401 হৈ গ'ল। আৰু ফ্ৰেণ্ডছ, আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়া আমি যদি নতুন ভিডিঅ' আনো সোনকালে আপোনালোকে ন'টিফিকেশ্যন পাব। কিবা যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে, যদি সুধিব থাকে কিবা। ঠিক আছে ফ্ৰেণ্ডছ।